নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা এণ্টাৰটেইনমেণ্টলৈ। আজি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা মোৰ প্ৰথমটো ভ্লগ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি অকণমানো ভাল লাগে তেন্তে হ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওঁ আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ঢেকীয়াখোৱা পাইছোঁহি আৰু আমি এয়া নামঘৰৰ একেবাৰে সন্মুখ পাইছোঁহি আৰু এয়া আবেলি সময়ত আহিছোঁ যিহেতু গৰু আহি আছে পথাৰৰ পৰা ঘৰলৈ। এইখিনি নামঘৰৰ দোকান পোহাৰ, ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী পায়। এয়া নামঘৰৰ আমি নামঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ, পালোহি আৰু মানে এয়া নামঘৰৰ বাটচৰা। উল্টাকৈ সোমোৱাৰ কাৰণে ভিডিঅ'টো উল্টা লাগিছে। আমি পিছফালৰ পৰা সোমালোঁ, মানে পিছফালৰ পৰা বুলি নহয়, একেচতে ভৰি ধুই আহিলোঁ। এয়া খুব ধুনীয়া সেউজীয়া পৰিৱেশ। মানুহ বহাগ মাহ বুলি অকণমান কম আৰু আবেলি সময় যিহেতু ৰাতিপুৱাতে আহি আমি বন্তি জ্বলোৱা ঠাই পাই গ'লোহি। জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি আজিও ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তিগছা এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। এয়া নামঘৰৰ বাহিৰৰ পৰিৱেশ। পুখুৰীটো খুব ধুনীয়া হৈ আছে, পানীখিনি নীলবৰণীয়া। এয়া হৈছে ঢেকীয়া ফুল, খুব সযতনে ৰাখিছে। ঢেকীয়া ফুল কিয় ৰাখিছে ইয়াত, এই কথাটো মানুহৰ জানিবলৈ মন নাযায়নে? যিহেতু ঢেকীয়াখোৱা নামটো হ'ল ঢেকীয়া শাকেৰে অন্ন খাই ঢেকীয়াখোৱা নাম থৈ গ'ল মাধৱদেৱে। বহুত গীতিকাৰে গানো লিখিছে, কবিতাও লিখিছে। ঢেকীয়াৰে অন্ন খাই ঢেকীয়া খোৱা হ'ল, একৰাত্ৰি মাধৱদেৱ তৈতে আহি ৰ'ল। সঞ্জয় বৰুৱাৰ গীতটিত আছে এই শাৰী, মানে মোৰ মনলৈ আহিছে, মই গুণগুণাই দিওঁ। ঢেকীয়াৰে অন্ন খাই ঢেকীয়া খোৱা হ'ল, একৰাত্ৰি মাধৱদেৱ তৈতে আহি ৰ'ল। খুব ভাল লাগে। বৰনামঘৰ বুলি ইউটিউবত মাৰি দিব সঞ্জয় বৰুৱাৰ, খুব সুন্দৰ গীতটি, শুনিলে শুনি থাকিব মন যায়। আৰু এয়া আমি বাহিৰৰ ফালে আহি আছোঁ, সেউজীয়া পৰিৱেশ। ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁতো, সেইকাৰণে ইমান ভালকৈ দেখাব পৰা নাই, হ'লেও অলপ যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। যোন নাই অহা আহিবচোন, ভাদ মাহত কি ধুনীয়া পৰিৱেশ, পালনাম হয়। এয়া হৈছে 1450 শকত শ্ৰী শ্ৰী মাধৱদেৱে দিহা নদীৰ পাৰত ভৰি ধোৱা মুহা, খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰাংগণত এখন সংগীত মহাবিদ্যালয় আছে, মাধৱদেৱ সংগীত মহাবিদ্যালয়। তাৰপাছত আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম। আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম।